বন্ধুসকল কেতিয়াবা কাৰোবাৰ ওপৰত চক্ৰান্ত কৰি বা ব্যক্তিগত সত্যতাৰ কাৰণে পুলিচ F.I.R অৰ্থাৎ কেছ দিয়া পৰিলক্ষিত আৰু কেছটোত এনেকুৱা কিছুমান কথা লিখা হয় যে বাস্তৱত আচলতে সেই ঘটনাটো সংঘটিত হোৱা নাই বা যাৰ বিৰুদ্ধে কেছটো দিয়া হয় তাক সম্পূৰ্ণৰূপে হাৰাশাস্তি কৰাৰ কাৰণে সেই কেছটো দিয়া হয় আৰু এনেকুৱা মিছা কেছ বা মিছা অভিযোগৰ ফলত যাৰ বিৰুদ্ধে কেছটো দিয়া হয় বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হয় লগতে আৰ্থিক তথা মানসিকভাৱে বহুতো হাৰাশাস্তি ভোগ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় আজি আমি আলোচনা কৰিম এনেকুৱা মিছা কেছ বা মিছা অভিযোগৰ পৰা আপুনি নিজকে কেনেকৈ ৰক্ষা কৰিব বন্ধুসকল মই হলো ৰাহুল আৰু আপোনালোকে চাই আছে কিউৰিয়াছ আসাম আৰু আহক তেতিয়াহ'লে আজিৰ টপিকটো আৰম্ভ মারপিট চুরি ক্রিমিনাল কনস্পিরেসি রেপ সেক্সুয়াল হ্যারাসমেন্ট যিকোনো মিছা কেছ আপোনাৰ বিৰুদ্ধে হ'লে আপুনি ফৌজদাৰী কাৰ্যবিধি আইনৰ 482 নম্বৰ ধাৰাত হাইকোৰ্টত এখন এপ্লিকেশ্যন দিব পাৰিব আৰু আপোনাৰ বিৰুদ্ধে হৈ থকা পুলিচ তদন্তক আপুনি অতি সোনকালে বন্ধ কৰি দিব পাৰিব আৰু ইয়াৰ বাবে আপুনি কি কৰিব লাগিব আহক এই ভিডিঅ'টো সম্পূৰ্ণ বিস্তাৰভাৱে আলোচনা কৰোঁ বন্ধুসকল যদি আপোনাৰ বিৰুদ্ধে কোনো মিছা অভিযোগ দি কেছ কৰা হয় তেতিয়াহ'লে পুলিচ এজাহাৰক আপুনি চ্যালেঞ্জ কৰিব পাৰিব আৰু আদালতত বিহিত ব্যৱস্থাৰ বাবে আপুনি আবেদন জনাব পাৰিব ইয়াৰ বাবে আপোনাক এজন উকিলৰ মাধ্যমে হাইকোৰ্টত এখন এপ্লিকেশ্যন দিব লাগিব আৰু যাৰ জৰিয়তে আপুনি পুলিচ এজাহাৰৰ বিৰুদ্ধে বা কেছটোৰ বিৰুদ্ধে যিকোনো ধৰণৰ আপত্তি জনাব পাৰিব আৰু যদি আপোনাৰ বিৰুদ্ধে মিছা অভিযোগৰ প্ৰমাণস্বৰূপ আপোনাৰ হাতত কিবা প্ৰুফ থাকে যেনে অডিঅ' ৰেকৰ্ডিং ভিডিঅ' ৰেকৰ্ডিং ফটো বা কোনো দলিল বা কোনো সাক্ষী যদি থাকে তেতিয়াহ'লে এইবোৰ আপুনি আদালতত দাখিল কৰিব পাৰিব আৰু নথিবোৰ আপুনি উক্ত এপ্লিকেশ্যনখনৰ লগত গাঁঠি দিব পাৰিব আৰু যিয়ে আপোনাক পৰৱৰ্তীতে বেগুনা বুলি বা নিৰ্দোষ বুলি প্ৰমাণ কৰাত সহায় কৰিব আপুনি এপ্লিকেশ্যনটো হাইকোৰ্টত দাখিল কৰাৰ লগে লগে হাইকোৰ্টে ঘটনাৰ দায়িত্বত থকা পুলিচ অফিচাৰজনৰ জৰুৰী নিৰ্দেশ দিব পাৰে আৰু হাইকোৰ্টৰ গোচৰ চলা অৱস্থাত পুলিচে আপোনাক গ্ৰেপ্তাৰ কৰিব আৰু যদি ইতিমধ্যে আপোনাৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট হৈ থাকে তেতিয়াহ'লে লগে লগে ৱাৰেণ্টটো খাৰিজ হৈ যাব আৰু যেতিয়ালৈকে হাইকোৰ্টে পৰৱৰ্তী কোনো নিৰ্দেশ নিদিয়ে বা কোনো সিদ্ধান্তত উপনীত নহয় তেতিয়াহ'লে পুলিচ অফিচাৰে আপোনাক কেতিয়া এৰেষ্ট কৰিব নোৱাৰে বা আপোনাৰ বিৰুদ্ধে কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰে বন্ধুসকল আজিলৈকে এইখিনি আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক কৰি দিব আৰু লগতে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ